টকা আছে নে এই কোনবা ছাগালে বেবেচিয়া কাবাৰ ছাগল আছে নেকি এই শুনিয়া ভিতৰত চাই গলো তো দাদা আই মানে অলপমান শিল্পী মানুহ এই ইয়াতে কি বিহু ফাংচন পাতি শিল্পী মানুহ বাহ বব আই কি চাও বাজনা শুনে কিবা চিন্তুলা গান গা চিংব তো কিনকে বজাইছি দেখোন হে হেই লো ইটাকে আইছা কও দা ঘৰৰ মালিক নাই নেকি ঘৰৰ মালিক আমি কি চাকন নেকি ৰুম ভাড়া লাগছিল আমাক মালিক নাই কিন্তু এটা কথা মালিক নহলেও কথা নাই মালিকৰ আমি খাস মানুহ গতিকে তহঁতক ভাড়া ৰুম লাগে আমিয়ে দিবা পাৰো মালিক আহিবি পলায়ে মনত থাকচোন মই দা সঁচা এটা ভাড়া ৰুম দিব না ভাড়া ৰুম লাগে দিম কিন্তু এটা কথা মাল অলপ দি যাব লাগিব এতিয়া আমাৰ মালটো এতিয়া অলপো নাই অলপো নাই এতিয়া কি মাল নলি এই কই মাল নিধা হ'ব সিদিনা ভাড়া মানুহ পইচা নাই উঠ কেনে ভাড়া লাগে উঠ কাজ স্যান্ডেল পিন্ধা স্যান্ডেল দিছা বেটা স্যান্ডেল নে আমার স্যান্ডেল নে আমি তো ভিক্ষারিয়ে ইহাত আৰু আমাত কৰি ৰাবল ভিক্ষাৰী দিব হয় বে আজি 6 তাৰিখ পালে ভাড়াটো দিব লাগে না নাই কিবা কৈ আছো বে ভাড়া দে ভাড়া কৰবাই দিবি পকেটৰ এটা লাল নিয়াও নাই ঐ এই মাহ এতিয়া 5 মাহ হ'ল কিবা খবৰ কৈছে এবাৰ বহিয়া আছে দে যি মাউলি খাব লাগিব বাদ দি না ভাড়া ই আছে নহয় ই মেনেজ কৰিব এইবাৰ আৰু কিবাকে মেনেজ কৰিবি তই মোৰো এইবাৰ দৰমহা হোৱাই নাই হ'ব দে এনেওতো ময়ে মৰো এবাৰ আৰু কি কৰিবি এবাৰ মালিকৰ ওচৰত অলপ কান্দা নাটক কৰিব লাগিব দে কিবা কৰিবি আৰু চাম্পান পাও দু আজি ভাড়া লাগবয়ে মোক যাই আছো এইটো দুন মোৰে কলিম বেলাই মোৰ ঘৰত ময়ে মাৰো মালিকে চাগে চামত ক'ত সোমাবি দে মই তহঁতে থাক মই চাই আছো যা আপুনি লুকাই ৰ হাতানো উৰিয়ে থাকো ৰ ময়ে ৰ দুদু তোৰ কোনোবা লগৰ ছোৱালী আহিছে মই ভিতৰত চাই আহিছো কি ক মোক দেখাৰ লগে লগে দৰ্জা মাৰি দিছে ৰ যাই আছো ৰ ঘুনে চলি আৰু কোক গেলে ঘূৰাইছি ইমান বৰ হৈ তই গমে পোৱা নাই কেতিয়া আহিল এটা দুটা তিনটা চারটা দুটা মোক মাতাটো কোক গেল ভিতৰত দেখি গেল নেকি ভিতৰত গেল কে নহয় মই গম নাপাওঁ আপুনি আহ বুলি কোৱা মোক কথা গম আপি আহ বুলি কৈছিল হয় নেকি তুমিয়ে তুইও টানি লও
শুনিয়ে বেটা তই হে না পইচা ক'ত মোৰ তই মানে বুঢ়া শিখৰ বস্তি তাকে বিচাৰি আছো হে বেটা শিখৰ মালটো ক'তে মালটো ক'ত মোৰ মালটো ক'ত খুৰা অলপ বহু নেকি ক'ত বহা এই কুকুৰক মাত মাতো বহিবে আহিছে আপুনি বহক মই মাতো দিয়ক মই বহাটো হ'ব যা মাতো দিয়ক ঘৰত মোকে বহিবে আপুনি ৰ'ব মালিকে মাতিছে দিব কৈছো খুৰা আহিছে মই মানে এই ভিতৰত গৈছিলো ৰ'ব ভিতৰত গৈছিলি নে পলাইছিলি চাহ বহাই আছিলো ক'ত গৈছা তলত বহ হ'ব খুৰা হ'ব তই চিফিলিং ষ্টাৰৰ গোটাক নেকি বহ এতিয়াহে ভাল লগা হৈছে মইতো কিয় আহিছো গম পাইছে কিয় বা আহিল খুৰা কিয় আহিছো তহঁতে মোকাই সুধিছা এই ৰং কৰা ঘৰটো যি আছা বিনা পইচাই ইমান দিন পইচা দিয়া নাই মোৰ পইচাটো ক'ত হ'ব ভাড়াটো গোটেইকেইটাকে কৈছো ভাড়া কোনে দিবই মোৰ দিম দিয়ক গোটেইখিনি একেলগে দিম গোটাই পইচা দিবা নালাগে আগে মোক দিন হৰ দিছোন পইচা তহঁতে কি হৈছে তহঁতৰ এটা এৰি এটা কান্দা দিবি নে মানে খুৰা ইয়াৰ আৰু কান্দছা মোকো কয়ে হ'ব দে তহঁতে ইমান দুখ লগা কথা ক'লি মোক মোৰ কলিজাখন পমিয়ে গৈছে গম পা না হ'ব দে তহঁতে মোক ভাড়াটো পিছতে দিবি দে গম পাইছা না তহঁতে ইমান দুখৰ কাম কৰিছা বাছা আপুনি ইমান ভাল মই মস্ত ভাল এতিয়া মোৰ পিছে এই পিছত নহয় দে অলপ দেৰিকে আহিলে হ'ব গধূলি যাবি মোৰ তাতে অলপ পইচা দি পঠাম দে হ'ব ৰ'ব অলপ পইচাটো নেতাকে হৈ গা আজি ৰাতি আজি কিবাকে মাৰ্কেটটো ভালদে 20,000 এটা পোৱা এটা লৈ দি কিন্তু অলপমান খাব পাৰি নেকি ভাল হ'লে নেকি যি চাৰে 6টা বাজি থকা নাই 10টা বাজি গ'ল চকুটুকু মোৰ চলাম অলপ ভাইত চিৰিয়াছ এনেকে আৰু কিমান দিন দেখবি ভাড়া দিয়া নাই পুৰা
তাকেতো ইনকে হ'লেতো মালিকেতো আমাক এবাৰ ঘৰতে বাহিৰ কৰি দিব ঘৰৰ পৰাই। বেয়া কামো কৰি আছো দেচোন। মালিকটোৱে বুঢ়া মানুহটোৱে কি ধুনীয়া ঘৰ, দুটা ৰুমৰ ঘৰ আমাক বেছি বিশ্বাস কৰি আমি এই বিশ্বাসৰ বাৰ বাৰ আঘাত কৰি আছো বুঢ়াৰ লগত। এই 10 তাৰিখৰ ভিতৰত নিদিলে তোক বোলা বান্ধিব পাৰিবি আৰু। তাকেইতো ভাই মোকো গাৰ্লফ্ৰেণ্ডে ব্ৰেকআপ দিলা মোক দে কি কৰা কি কৰা বুলি কয় তই? মই বিজনেছ কৰা বুলি কওঁ তাই সদায় ফুৰিব যাব লাগ ধৰে মই সদায় পাতিম আৰু এইটো নাই ঘূৰি উপায় নাই হেৰি ভাই হাত ইনকে থাকিলি নহ'ব আৰু কিবা এটা কৰিব লাগিব আমি গম পাইছা না। কিনো কৰবি? চাইৰো দেখোন মেট্ৰিকো পাছ কৰিব লাগিব। তাকেইতো মেট্ৰিক পাছ নকৰিলি হোটেলতো নালকে আজিকালি ৰাখিব দে আজিকালি চব বাদ এটা কামেই কৰোঁ যাওঁ আমি আৰু নহয় যাওঁ আমি আৰু গাঁৱকে ঘূৰি যাওঁ তাতে আৰু খেতি বাতি কৰিব লাগিব যে ইয়াতে আমাৰ নহ'ব আৰু এই বল এতিয়া ভাত খাওঁ। এই লওক লওক। বাচ্চা হে তাৰে কাম হ'ব কি বাচ্চা আমার বয় আগন মানুষ মরবো বসা বসা গান হেছি পশিসি কেমন আরে থাকা পাটি সাথে নাই মুত মই মাথা নাই কেনা ওলাই আদা নাই পশিসি কেমন তোৰ এনে মেলেকে নাপতে দে গমলাপতে অলছি বাইদে বাটাটো আর কি আদা নহয় তোর অলসিনে হইতে সব হা এই ও জনে গো এ রুবেশ না তোমার পা হাত গলতা রুম এত পুরা মসিনা গিলো কি খাইছিলি নো আজি আমি গম নাপাবে বাটাতে কেনা বসছে নহয় কি খাইছিলি গাহৰি খাইছিলো মছলা দিছিল তামাম মস্ত বাটাটো লাগিল ৰক্ষা এৰিয়ে দিলো দে বেয়া নাপি উঠ চাকরি দিও না যা আৰু লাগা আনে পাইছো নে হেই উঠ লাগা আর বেশি পাঁচুন যা এই উঠ উঠ ভূমিকম্প গুছি গেলি গমাই না প্লাক এই বেয়া গোন্ধাইছে। এই হেতুয়া কথা ও সিংতুলাই বয়া বসি দুই বেয়া পাইছি ক'ত যালি? এই গেছি যা বাথরুম না বস্তু না লয় ওই খবরদার ওই ঘৰত নোসোমাবি তন্দে গম পাইছে কেই মাহৰ ভাড়া জনাই তন্দে আগে ভাড়াটো দি পুৰা মানে আজি আপোনাৰ ঘৰ ভাড়া দিম বুলি আমি পইচা মেনেজ কৰিব গৈছোঁ। আছে না পইচাটো? পয়সা নাই তোৰ তাতে আছে না? তাতে নাই হ'ব দে। কি এটাতে তাতে কৰি আছা হা তই কবিতা পইচা দি আগে পইচা দি হয় জি মানে খুৰা পইচাটো আছিল সঁচাকে নবয়ে কোৱা মতে মোৰ তাতে আছিল কিন্তু খুৰা এই দীপৰ মানে আজি খুৰাক এটা ঢুকা লাগে ঢুকালি তাতে গেলো যাৰ পিছত খুৰাকটোৰ অৱস্থাটো ইমান ভাল নহয় খুৰা হলিৰে মানে গোটেইখিনি পইচা সৎকাৰ কৰোঁতে কিবা কৰোঁতে খৰচ হ'ল খুৰা নহয়তো আপোনাৰ ভাড়াটো আমি কিয় নিদিলোঁ ইমান মিছা কথা ক চিঙাও তোৰ কইনাকৰ অসুখ হোৱা বুলি মিছা মাতিছা আজিও মিছা মাতিছা ইমান মিছা ক তই দে হা কিডনী এটা মানে মিছা কৈছা তন্দে হাও এনে আজিও মিছা কৈছি দিব দুখ উৰাকে নাই ইমান মিছা কথা ক তই এই কি হা তহঁতে মোক সদায় মিছা কথা ক নালগে তহঁতে থাকিবা ইয়াতে
অলপ মোৰ ঘৰৰ পৰা অলপ দিম ৰ কেনে দিবি পুৰা 8 তাৰিখ 7 তাৰিখে দিম। পুৰা 10 তাৰিখ হা এটাৰ পৰা এটা অলপ নালকে দেখতে তন্দে অলপ মোৰ ঘৰৰ পাই খুৰা এবাৰ যদি আমাক ৰাখক খুৰা ইয়াৰ পিছত ভাড়া দিম খুৰা খেতি নেটবই বেৰুদা এই হাৰা সারা নাই তন্দে অলপ নালকে মোৰ তাতে দেখতে অলপ বুঝে কৈছো কি চাইছা তই কি পুৰা চাইছা বস্তু এনে অলপ বস্তু এনে। বস্তু নৰানিবা হাত নেটবি এতে হাত নেটবি অলপ অলপ ঐ চলি কি নিবা আছে আৰু চেন্দেল, চেন্দেল। ঐ